নমস্কাৰ। আজিৰ ভিডিঅ'টোত মই নৱম শ্ৰেণীৰ লেখক হেমচন্দ্ৰ বৰুৱাদেৱে লিখা সন্মান নামৰ পাঠটিত থকা প্ৰশ্নাৱলীৰ 1 আৰু 2 দুটা প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। কিন্তু যদিহে ভিডিঅ'টো ভাল লাগে প্লিজ আপোনালোকে এটা লাইক কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। সন্মান নামৰ পাঠটিত 1 নম্বৰ প্ৰশ্নটো আছে অতি চমু উত্তৰ দিয়া। ক অধিকাৰ আৰু শাসনকৰ্তা নথকা দেশ এখনে কেনেকুৱা আচৰণ কৰে? উত্তৰ অধিকাৰ আৰু শাসনকৰ্তা নথকা দেশ অৰাজক আৰু ধুমুহা বতাহত গুৰিয়াল নথকা নাৱৰ দৰে অস্থিৰ। তাত সকলো মানুহে স্বপ্ৰধান হৈ নিজৰ ইচ্ছাৰ দৰে আচৰণ কৰে। খ ছাত্ৰে শিক্ষকৰ ধাৰ খুজিব পাৰেনে? উত্তৰ ছাত্ৰে শিক্ষকৰ ধাৰ খুজিব নোৱাৰে। গ তেওঁ দেৱতাৰো দেৱতা বিধাতাৰো বিধাতা ৰজাৰো ৰজা তেওঁ কোন? উত্তৰ তেওঁ দেৱতাৰো দেৱতা বিধাতাৰো বিধাতা ৰজাৰো ৰজা তেওঁ ঈশ্বৰ। ঘ হেমচন্দ্ৰ বৰুৱা কোনখন কাকতৰ সম্পাদক আছিল? উত্তৰ হেমচন্দ্ৰ বৰুৱা আছাম নিউজ কাকতৰ সম্পাদক আছিল। উঙ হেমকোষ কি? উত্তৰ হেমকোষ হেমচন্দ্ৰ বৰুৱাদেৱে লিখা এখন অভিধান। প্ৰথম চ কাণিয়াৰ কীৰ্তনৰ ৰচক কোন? উত্তৰ কাণিয়াৰ কীৰ্তনৰ ৰচক হেমচন্দ্ৰ বৰুৱা। 2 নম্বৰ প্ৰশ্নটো ঈশ্বৰৰ পাছতে পিতৃ মাতৃ আমাৰ মাননীয় কথাষাৰ বুজাই লিখা। উত্তৰ ঈশ্বৰৰ পাছতে পিতৃ মাতৃ আমাৰ মাননীয় কথাষাৰ তলত বুজাই লিখা হৈছে। পিতৃ মাতৃয়ে আমাক জন্ম দিছে আৰু তেওঁলোকৰ পৰাই আমি এই বিচিত্ৰ সংসাৰ দেখিবলৈ পাইছোঁ। আমি যেতিয়া কেঁচুৱা আছিলোঁ আমাৰ উঠি পৰি ফুৰিবৰ শক্তি নাছিল তেতিয়া তেওঁবিলাকে কত দুখ সহি কোলাত লৈ আমাক তুলিছিল। আমি নাখালে তেওঁবিলাকৰ আহাৰত ৰুচি নহৈছিল। আমি গাত দুখ পালে বা নৰীয়া পৰিলে শোকত বিহ্বল হৈ তেওঁবিলাকে আমাৰ আৰোগ্যৰ নিমিত্তে যত্ন কৰিছিল। আনকি আমাৰ কুশলৰ কাৰণে প্ৰাণকে উচৰ্গিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই ইমানতেই ভিডিঅ'টো সমাপ্ত কৰিব বিচাৰিছোঁ।